হেল্ল' গাইজ সেউজী পৰিৱেশৰ মাজেৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। ব'লকচোন যাওঁ আজি অন্য এক বিশেষ ঠাইলৈ। পুৰী জগন্নাথ মন্দিৰৰ নাম আমি সকলোৱে শুনিছোঁ, কিন্তু আমাৰ অসমতে আছে এই জগন্নাথ মন্দিৰ। ক'ত আছে বাৰু আপোনালোক নিশ্চয় সকলোৱে জানে। হয়, এয়া হৈছে নৱগ্ৰহ আৰু তাক সেয়া আছে কিন্তু ডিব্ৰুগড়তে। গতিকে ব'লকচোন আজিৰ ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আজি আমি একে সময়তে যাম নৱগ্ৰহ, গণেশ মন্দিৰ, শিৱ মন্দিৰ, হনুমান মন্দিৰ, জগন্নাথ মন্দিৰ ইত্যাদি সকলো মন্দিৰলৈ আৰু প্ৰত্যেকজনা ভগৱানকে সেৱা জনাই ল'ম আশীষ। গতিকে ব'লক আজিৰ ভিডিঅ'টোৰ মাজেৰে আমি চাই যাওঁ এই সকলোবোৰ মন্দিৰ একেলগে থকা এই বিশেষ ঠাইডোখৰ। আৰু ইয়াৰ দেৱালত অংকন কৰা হৈছে এইদৰে বিভিন্ন কিছুমান ছবি এনেকৈ। আৰু এতিয়া মন্দিৰ ভাগৰ মূল মন্দিৰটোলৈ আমি উঠি গৈছোঁ এনেকৈ চিৰিৰে। গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই ক'ত আছোঁ। হয়, আজি মই আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত। আৰু এই জগন্নাথ মন্দিৰ ভাগত মূল মন্দিৰটোৰ সৈতে প্ৰায় কেইবাটাও মন্দিৰ আছে। সেইবোৰ মন্দিৰ হৈছে ক্ৰমে বিমলা মন্দিৰ, হনুমান মন্দিৰ, গণেশ মন্দিৰ ইত্যাদি। গতিকে আপোনালোকক মই দেখাই যাম, মোৰ সৈতে ভিডিঅ'টোত শেষলৈকে চাব। পিছে এটা কথা, যি সময়ত আহি পালোঁ সেই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ আছিল। আপোনালোকক জনাই থৈছোঁ এইখিনিতে। প্ৰায় 1 বজাৰ পৰা 2:15 ইয়াত মন্দিৰৰ মূল দৰ্জাখন বন্ধ থাকে এইখিনি সময়ত। গতিকে সেইখিনি সময়ত মূল মন্দিৰ ভাগত সেৱা কৰিবলৈ অসুবিধা হয়। বাকী বাহিৰৰ দৃশ্য চাব পাৰি। আৰু এতিয়া মন্দিৰৰ দুৱাৰভাগ খোল খাইছে, আমি সেৱা কৰিম এতিয়া। তাৰ লগতে মই আপোনালোকক মন্দিৰৰ মূল মন্দিৰ ভাগৰ এনেকৈ বেলকনিৰ পৰা আপোনালোকক দেখাই দিছোঁ তলৰ সম্পূৰ্ণ দৃশ্যাংশ। দেখিছে এইদৰে মানুহবোৰ আহিছে, ভক্তিভাৱেৰে সকলোৱে সেৱা কৰিছে। বিভিন্ন মানুহ বিভিন্ন ঠাইৰ পৰা ইয়াতে আহিছে, ভক্তিভাৱেৰে সেৱা এটি লৈছে। ইয়াত দেখাইছোঁ মন্দিৰ ভাগৰ মই ওপৰলৈকে দেৱালসমূহ কিদৰে বিভিন্ন এনেকৈ খোদিত কৰা আছে। একেবাৰে ওপৰত আপোনালোকে দেখিবই সুদৰ্শন চক্ৰৰ আৰ্হিত কিদৰে দিয়া আছে। আৰু এনেকৈ ফটো দুখনমানো তুলি ল'লোঁ। এতিয়া দেখাইছোঁ মই মন্দিৰ ভাগৰ চাৰিও দিশৰ কিছুমান দৃশ্য। ইফালে আছে এটি হনুমান মন্দিৰ। তলত সেউজী ঘাঁহ, তাৰ লগতে চাৰিওদিশে মন্দিৰ। মনটো কেনেকুৱা অনুভৱ হৈছে বুজাব নোৱাৰোঁ। এক অনাবিল প্ৰশান্তি অনুভৱ কৰিছোঁ। এই অনাবিল প্ৰশান্তিৰ মাজেৰে মই আপোনালোকক দেখাই যাম মন্দিৰ ভাগৰ চৌপাশ।
ইয়াতে ধূপ আৰু চাকি জ্বলোৱা হয় ময়ো ধূপ আৰু চাকি জ্বলাই ল'লোঁ ইয়াতে মন্দিৰ ভাগ আৰু মন্দিৰৰ চৌপাশৰ পৰিৱেশ মই আপোনালোকক দেখালোঁ আজিৰ ভিডিঅ'টি শেষলৈকে চাব নিশ্চয় ভাল লাগিব আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এয়া হৈছে অন্য এভাগ মন্দিৰ আপোনালোকক দেখাইছোঁ এনেকৈ মন্দিৰসমূহত সেৱা লৈ আমি কিছু সময় পাছতে ওলাই যাম ইয়াৰ পৰা আজি মোৰ লগে লগে আপোনালোককো লৈ গ'লোঁ বিভিন্ন মন্দিৰলৈ আৰু এতিয়া হ'ব আমাৰ উভতনি যাত্ৰা গতিকে উভতনি যাত্ৰাত পুনৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আপোনালোকক লৈ গৈছোঁ আৰু এনেকৈ আহি ব্ৰহ্মপুত্ৰৰ পাৰত ফেৰীৰ দৃশ্য দেখালোঁ আপোনালোকক আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিল আপোনালোকৰ ভাল লাগিব বুলি আশা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত পুনৰ নতুন কিছুমান ভিডিঅ'ত আপোনালোকক লগ পাম এই আশাৰে আজিৰ সেউজীয়া পৰিৱেশৰ মাজে মাজে আপোনালোকক জনাইছোঁ বাই বাই পুনৰ মই পৰৱৰ্তী সময়ত লৈ আহিম গল্ডেন টেম্পলৰ এটি ভিডিঅ' গতিকে তেতিয়ালৈকে আপোনালোকক এৰিছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ